মোৰ নাম মংগী টিছু হয়। মই এই অঞ্চলৰ কাৰ্বি কালচাৰ ছ'চাইটি সভাপতি হয় বৰ্তমান, আৰু লগতে মই কাৰ্বি লামে উপসভাপতি হয়। আজি মই যিটো বিদা সিং সোণাৰ এখেতৰ ঘৰত আহি পেলাই মই বহুত দুখ পাইছোঁ যে তেখেতে উন্নত চিকিৎসা কৰিবৰ কাৰণে যিটো নিজৰ মাটি খেতি বাতিৰ পৰা আৰম্ভ কৰি মাটি বাৰী গোটেইখিনি বন্ধক দি পেলাই বিক্ৰী কৰিবলগীয়া বাধ্য হৈছে। আৰু লগতে তেখেতৰ দুজন ল'ৰা ছোৱালী আছিলে, এজন ডাঙৰজন আছিলে ল'ৰা আছিলে আৰু সৰুজনী ছোৱালী আছিলে। কিন্তু এই দুজনকো মানে পঢ়াই এৰিবলগীয়া বাধ্য হ'ল, যিটো খৰচ নাই বেমাৰৰ কাৰণে। এখেতে মানে ডায়েবেটিছ লগতে চুগাৰ আৰু চকুৰ কিডনী বেমাৰ হৈছিলে। এই উন্নত তেখেতে মানে বহুত দিন মানে নগাঁও গুৱাহাটীও চিকিৎসা কৰি মাটি বিক্ৰী কৰি তাৰপিছত মাটি বন্ধক কৰি পেলাই চিকিৎসা কৰিছিলে। কিন্তু মানে উন্নত চিকিৎসাৰ কাৰণে আকৌ কিছু মানে সহায় লাগিছিলে। এখেতৰ গাঁও আছিলে টবি গাঁও, টেংলাংচৌ বৈঠলাংচৌ থানা অন্তৰ্গত হয়, আৰু জিলা হৈছে পশ্চিম কাৰ্বি আংলং। তেখেত আছিলে পোনপ্ৰথমে টেংলাংচৌ হাইস্কুলত তেখেত প্ৰতিষ্ঠাত সভাপতি হয়। তেখেতৰ দিনতে এই হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিলে। আৰু লগতে আপোনাৰ টেংলাংচৌ ক্ৰীড়া সন্থা তেখেত দিনতে প্ৰতিষ্ঠা কৰিছিলে। আৰু প্ৰেছ ক্লাব বৈঠলাংচৌ তেখেতৰ দিনত তেখেত উপসভাপতি আছিলে। অসম সাহিত্য সভাত প্ৰতিষ্ঠা সভাপতি হয় টেংলাংচৌ অঞ্চল আৰু টেংলাংচৌ শাখা। আৰু সাংবাদিকত তেখেত কৰিছিলে। প্ৰথমে আছিলে চলাংডো, তাৰপিছত নিয়মীয়া বাৰ্তা আৰু লগতে ঠেকাৰ আজি গুৱাহাটী ষ্টেটৰ। আজি মানে এই তেখেতে যিটো বেমাৰ নোহোৱাৰ আগতে তেখেত বহুত কাম কৰিছিলে, ৰাইজৰ কাৰণে বহুত সহায় আগবঢ়াইছিলে। তেখেতৰ সহায়ত এজন ডক্তৰ হৈছিলে। লগতে কিছুমান যিটো চৰকাৰৰ আঁচনিবিলাক আৰম্ভ কৰি কিছুমান কামখিনি বহুত সহায় কৰিছে যিটো দুখীয়া ৰাইজৰ কাৰণে। এতিয়া তেখেতৰ কাৰণে কোনো মানুহে তেখেতৰ মানে চিকিৎসা যিটো উন্নত চিকিৎসাৰ বাবে কোনো তৰফৰ পৰা চকু মেলি চোৱা নাই, অসহায় হৈ পৰি আছে। গতিকে মই ভাবোঁ এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল হয়, এইটো এতিয়া আমাৰ দুৱাৰমুৰা সমষ্টিৰ যিটো প্ৰতিনিধি শ্ৰীযুত প্ৰভাতচন্দ্ৰ তাৰো, তেখেতকো মানে আহ্বান জনাইছোঁ, যে অনুৰোধ কৰিছোঁ যে তেখেতে যিমান পাৰফকে এখেতৰ উন্নত চিকিৎসাৰ বাবে যাতে কিছু আগবঢ়ায়, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ, এইটো আমি পৰিয়ালৰ তৰফৰ পৰা। আৰু লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহাং, তেখেতৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে এই বিদা সিং সোণাৰ এখেতৰ চিকিৎসাৰ বাবে মই এপিল কৰিছোঁ আৰু আহ্বান কৰিছোঁ, যে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে সহায় আগবঢ়ায়, এইটো উন্নত চিকিৎসাৰ কাৰণে কিছু আগবঢ়াবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।